নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল আজি আপোনালোকক জনাবলৈ গৈ আছো বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ তৰামাই জীৱনৰ কিছু কথা। তৰামাইৰ প্ৰকৃত নাম কি, তেওঁৰ ঘৰ ক'ত হয়, তেওঁ বৰ্তমান ক'ত থাকে, এই সকলোখিনি ভিডিঅ'টোৰ মাজেৰে আপোনালোকক জনাই আছো। গতিকে ভিডিঅ'টো অকমানো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, তৰামাইৰ প্ৰকৃত নাম হৈছে সীমা বৰুৱা। তেওঁৰ ঘৰ হৈছে নগাঁৱত, কিন্তু তেওঁ বিয়া হৈছে গোলাঘাটত আৰু তেওঁ বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীৰে বাসিন্দা। তৰামাইৰ নিজৰ সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। তৰামাই বিবাহপাশত আবদ্ধ হৈছিলে 2013 চনত জাগিৰোড কলেজৰ এছিষ্টেণ্ট প্ৰফেছৰ ফিল্ম ডাইৰেক্টৰ সঞ্জীৱ বুঢ়াগোহাঁইৰ লগত। তৰামাই তথা সীমা বৰুৱাৰ এগৰাকী কন্যা সন্তানো আছে। কন্যা সন্তানগৰাকীৰ জন্ম হৈছে 2018 চনৰ 21 ফেব্ৰুৱাৰীত আৰু কন্যা সন্তানটিৰ নাম হৈছে আকৃতি বৰুৱা। আপোনালোকে বাৰু তৰামাইৰ অভিনয় চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবচোন। আৰু আজিলৈ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুনকৈ অহাসকলে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।